তোমাকে না পালে মরু মরু যেন লাগে তুমি কোন বুজানে আছো মই কি দৰে গাই বহুত দেৰি ঘুমন ভাই উঠা লাগে আৰু যাব লাগে ওলাবলৈ যাওঁ চলিকেইটাৰ বা কি হয় কি কৰিছে আহোঁ খেলাখনৰ কথাটো বা কি ক'লা মই যাব লাগিব এপাক ভণ্টি উঠছো দে মই চাহ একাপ লৈ আছোঁ মই যাব লাগে কাম আছে অলপ পতাব দান ইয়া চাহ কাপ খাই কিনে যাই থাকোঁ আৰু চবাচৰ দোকানলৈকে আজি আলোচনাটো কৰিব লাগিব খেলাখন খেলিব লাগিব I am a disco dancer পিৰি খালে হ'ব কেঞ্চাৰ আহোঁ নাই দেখোৱে কাৰো ক'তো দেখা দেখিয়ে নাই আহাৰ ঘৰতে ওলা বস্তুটো নাইয়ে সদায় সদায় ময়ে ফোন কৰিব লাগে ৰহ ফোনটো কৰি লওঁ হেল্ল' এই ঋতু ক'ত আছে তুই কি কালিও দেখা দেখি নিদিলি আজি আহিবিনে না না আজি ক'ৰবাত থাকোঁতে বহি আছা পতা মই চুবাচৰ দোকানত আছোঁ আৰু বাকীকেইটাকো মাতিলি হেল্ল' ঐ কুঞ্জিত ক'ত আছে এই চুবাচৰ দোকানলৈকে পতাপত খেলাৰ আলোচনা আছে অলপমান পতা আমাৰ পেলেৰো খবৰ নোহোৱা হৈছে খেলাত ইণ্টাৰেষ্ট নহ'ল আৰু লগৰ নিচিনা ক'ত খেলা খেলিব যাব নাযায় কি আৰু ঋতুৱে দেখা দিলি আজি কালি ক'ত আছিলি তোৰ কথা কিন্তু বেয়াকৈ শুনি আছোঁ দেই তোৰ অলপ প্ৰতিগতিটো মই ভাল দেখা নাই হয় কি পিছে খেলাখন কি কৰিবি মইহে এনেকৈ পাগলৰ নিচিনা মাথা মাৰি আছোঁ তোৰ দেখোন একো মাথাই নামাৰা কি হ'ব পিছে খেলা হ'ব না নহয় কিনো মাথা মাৰিবি খেলাখনৰ দেখোন ঘাটিয়ে থাকোঁ উপায় নহয় হৈছে তোৰ মাথা মাৰছোঁ মোৰ তাতে প্ৰগ্ৰেম পূজা না বিশ্বকৰ্মা পূজা মাংস পাৰ্টি ধুনীয়া খাই আছোঁ ঘূৰি আছোঁ তোহাৰে দিন দে ভাই মোৰ আৰু যি খৰাক পেকেট খাব পইচা নোহোৱা হৈছে জীৱন এই এইগিলাখান বাদ দি খেলাখান হ'ব দে ৰাখ যাম দে আমি যাব লাগিব গোটেইকেইটাই বাকীকেইটাকো ক'ব লাগিব হয় খেলাৰ টাইমত চলি হৈ যাব তই ইমান মাথা নষ্ট কৰি থাকিব লগা নাই হ'ব দে কিবা এটা হ'ব ৰাখিম আৰু যি আছে খেলিব লাগিব এই মোৰ অলপ কাম আছে ৰ মই টিউশ্যনৰ এটা আপি আহি থাকে মোৰ ভাল লাগে মই যাম ৰ লগ ধৰবা নাম্বাৰটো খুজি আনিব লাগিব আজি আপি বতব পাৰা হ'লি তই যা মাইছে খাই নাহিবি কিন্তু চেণ্ডেলৰ কোপ চুপ খাই নাহিবি যা আৰু কথা মাইছে খাই নাহিবি আৰু একো আহি কিনে আমাক পাৰ্টি এটা দিলে বুজা সৰু সুৰাকে না কি ক খাবি ৰহে খাব নাপাওঁ কেৱল খাংকৈ থাকা মই হয় লগে বনাই ভয়ো লাগি আছে মোৰ হয় কি হয় যি হয় হ'ব দে মাক সেনেকৈ নাম্বাৰটো খুজিম আৰু আজি আৰু মই যি আছে মাৰে খালোঁ দে যাওঁ বোলা যাওঁ কিমান দৌ যা তই যা লগ ধৰি খালে খলে আহি গধূলা চাহকাপ খাম না তোৰ পৰাই যা যৌ কেতিয়াবা আহিবি ৰখি আছোঁ ৰ হে কৃষ্ণ প্ৰভু মাইছে নক'বা আৰু তুমিয়ে যি কৰা প্ৰভু দে মই মোৰ কামটো যেন ছাকচেছ কৰি দিয়া প্ৰভু কৃষ্ণ নিজানৰ কোনোবা দলঙেৰে তুমি নামি আহিছিলা এনেকৈ গান মাৰি ইমপ্ৰেছ কৰি দিব লাগিব তেতিয়াহে বতব হে প্ৰভু আহিছে হে প্ৰভু ভয়ো লাগছি কেনেকৈ সুধবা যাওঁ মই এতিয়া জয় বাবা ভোলেনাথ সাহস কৰি কিনে আগে যাব লাগিব নহ'লে মোৰ কামটো নহ'ব যাওঁ ৰ হেল্ল' কোনেনো মাত লাগে মই দেখোন চিনিয়ে পোৱা নাই ইয়াক কোনিবা হাই কওকচোন মই আপোনাক চিনি পোৱা নাই মানে হেৰি ময়ো তোমাক চিনি নাপাওঁ কিন্তু তোমাক মই দেখি থাকোঁ তোমাক বহুত দিনৰ পৰা কথা এটা সুধিম বুলি ভাবি আছিলোঁ সেইকাৰণে আজি তোমাক মই মাত দিলোঁ কথা এটা আছিল সুধিব পাৰিম নেকি কি কথা বা কোৱাচোন হে কৃষ্ণ পিতা ক'বা ওলছোঁ আৰু চেণ্ডেলৰ শ্বটটো গালত নপৰে মোৰ কৃষ্ণ মানে তোমাক মোৰ ভাল লাগে তোমাৰ মোবাইল নাম্বাৰটো মোক দিবা নেকি বেয়া নাপাওঁ যদি চাই কি শুনি ধৰিছিলে মোক আজি চালা দিনটোৰ কাৰণে কুচাত্ৰা আহিছিলোঁ আজি মই কি আপিক নাম্বাৰ খুজিবা আহি পালোৱে চেণ্ডেলৰ নাম্বাৰ দিলা ৰ শুকনা কৈছা তুই চাই থাক তোৰ আগত মই এনেহেন বডি বনাই আহিম তোৰ কাষেদি গেলি তুই বাগৰি পৰিব লাগিব ভগৱান ক'ৰ পৰা যে আহে এইগিলাখান ৰ সৰু মনুকে ফোনটো কৰোঁ আহিবা নাই পতাপত মই ৰখি আছোঁ ইয়াতে বাছ ষ্টেণ্ডত যাব লাগে নকবি দে একলা আগলি আপা এটা বিৰাট ডিষ্টাৰ্ব দিলা মোক তাক যে নামানলো মই